2 মিনিটমান আমি উপস্থিত আছোঁ বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী অঞ্চলৰ দাওহাৰু পথাৰত ইয়াতে 2020 বৰ্ষৰ অহা জানুৱাৰী 21, 22, 23 তাৰিখে উদযাপন হ'বলগীয়া 59তম বড়ো সাহিত্য সভাৰ ইয়াতে উপস্থিত আছোঁ বৰ্তমান ইয়াতে তীব্ৰ গতিত কামবোৰ চলি আছে ইয়াতে গোটেই বড়ো সমাজৰ মানুহ আহি এই অঞ্চলৰ গোটেই বড়ো সমাজৰ মানুহ আহি ইয়াৰে কামবোৰ বহুত তীব্ৰ গতিত আগবঢ়াই নিছে আশা কৰোঁ ইয়াতে সকলো বড়ো মানুহ বা বড়ো সমাজৰ সকলোবোৰ মানুহে ইয়াতে উপস্থিত থাকিব দেশ বিদেশৰ মানুহ আহিব ক'ৰ আহিব নেপাল ভূটান ছিকিম যিমানবোৰ আমাৰ বাহিৰত বড়ো সমাজৰ মানুহ আছে সকলোবোৰ আহিব ইয়াতে উপস্থিত থাকিব সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি পৰিণত হ'ব সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি ক'ব লাগিব ইয়াতে সকলো জাতি জনগোষ্ঠী আহিব ইয়াতে অকল বড়ো সমাজৰ বুলি কথা নহয় মাত্ৰ আমাৰ যিটো বড়ো সাহিত্য সভা বুলি কোৱা হৈছে ইয়াতে আমাৰ সকলোবোৰ জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে উপস্থিত থাকিব